পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক অধ্যয়নৰ বাবে লোৱা হ'ব আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ আমি চেষ্টা কৰিম। গোটেই বাইবেলখন পঢ়ি শেষ কৰা খ্ৰীষ্টীয় বিশ্বাসী লোক আমি কমেইহে লগ পাওঁ। এই অনুষ্ঠান নিয়মিতভাৱে চাই থাকিলে গোটেই বাইবেলখন চোৱাৰ আৰু বুজাৰ এটা সুযোগ আমাৰ দৰ্শকসকলে লাভ কৰিব পাৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, এতিয়া আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছোঁ। যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ এই যাত্ৰা পুস্তক নামৰ পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ পৰা চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি যাত্ৰা পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। মিছৰ দেশত বন্দী অৱস্থাত থকা ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মোচিক বাছি ল'লে আৰু তেওঁ ভালদৰে কথা ক'ব নোৱাৰোঁ বুলি আপত্তি কৰাত ককায়েক হাৰুণক তেওঁৰ মুখপাত্ৰ হিচাপে ঈশ্বৰে নিযুক্ত কৰিলে। মোচি মিছৰলৈ উলটি আহিল আৰু ফৰোন ৰজাৰ আগলৈ গৈ ইছৰাইল জাতিক ঈশ্বৰৰ উপাসনা কৰিবলৈ যাবলৈ এৰি দিবলৈ অনুৰোধ জনালে। কিন্তু ফৰোন ৰজাই এৰি দিবলৈ অমান্তি হ'ল আৰু ওলোটাই ইছৰাইলীয়া লোকসকলৰ কামৰ বোজা বৃদ্ধিহে কৰিলে। ইছৰাইলীয়া লোকবিলাকে তেওঁলোকৰ সেই অৱস্থাৰ বাবে মোচিকেই দুখ দিলে। মোচিয়ে সকলো কথা প্ৰাৰ্থনাৰে ঈশ্বৰৰ আগত জনালে। মোচিৰ প্ৰাৰ্থনাৰ উত্তৰত ঈশ্বৰে মোচিক 7টা বিশেষ আশ্বাসৰ কথা কৈছিল। মই মিছৰীয়াবোৰৰ ভাৰ বোৱাৰ পৰা তোমালোকক উলিয়াই আনিম। মই তোমালোকক বন্দী কামৰ পৰা মুক্ত কৰিম। মই মেলা বাহুৰে তোমালোকক মুক্ত কৰিম। মই তোমালোকক মোৰ নিজৰ প্ৰজা কৰি ল'ম। মই তোমালোকৰ ঈশ্বৰ হ'ম। মই সেই প্ৰতিজ্ঞাৰ দেশলৈ তোমালোকক নিম। মই তোমালোকক সেই দেশ অধিকাৰৰ অৰ্থে দিম। 7 নম্বৰ অধ্যায়তো ঈশ্বৰে মোচিক বিশেষভাৱে সাহস দি আশ্বাস দি যি কাৰ্যৰ বাবে তেওঁক নিযুক্ত কৰা হ'ল সেই কামলৈ আগবঢ়াই দিয়া আমি দেখিবলৈ পাওঁ। ফৰোন ৰজাই কিন্তু মন কঠিন কৰিয়েই থাকিল আৰু ঈশ্বৰে মিছৰৰ ওপৰলৈ এটা এটাকৈ উপদ্ৰৱ নমাই আনিব ধৰিলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ। 7 নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰে মিছৰলৈ অনা প্ৰথমটো উপদ্ৰৱৰ কথা। নীল নদীৰ পানী তেজত পৰিণত কৰি সেই উপদ্ৰৱ অনাৰ কথা। এই সকলোবোৰ কথা বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ পৰা চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 7 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। আমি ইতিমধ্যে পাই আহিলোঁ যে মিছৰ দেশত বন্দী হৈ থকা ইছৰাইল জাতিক ঈশ্বৰে উদ্ধাৰ কৰিব খুজিছিল মোচিৰ যোগেদি। মোচিয়ে গৈ মিছৰৰ ৰজা ফৰোন ৰজাৰ আগত অনুৰোধ জনাইছিল ইছৰাইলীয়া লোকসকলক অৰণ্যলৈ ঈশ্বৰক উপাসনা কৰিবলৈ যাবলৈ অনুমতি দিবলৈ। কিন্তু ফৰোন ৰজাই অনুমতি নিদিলে, বৰং ইছৰাইলীয় লোকবিলাকক অধিক কষ্টহে দিব ধৰিলে। তেতিয়া মানুহবোৰে মোচিক দোষ দিব ধৰিলে। মোচিয়ে ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনালে আৰু ঈশ্বৰে তেওঁক মনত সাহস জন্মাই ক'লে যে তেওঁ ইছৰাইলৰ লোকবোৰক উদ্ধাৰ কৰিব। ঈশ্বৰে মোচিক আকৌ ফৰোন ৰজাৰ আগলৈ গৈ অনুৰোধ কৰিবলৈ ক'লে। সেই ঘটনাই চলি থকা আমি এই 7 নম্বৰ অধ্যায়টো পঢ়িবলৈ পাম। এতিয়া আমি পঢ়িবলৈ পাম মোচি আকৌ ফৰোন ৰজাৰ আগলৈ যোৱাৰ কথা। মিছৰৰ দেৱ দেৱীবোৰৰ বিৰুদ্ধে ঈশ্বৰৰ যুঁজখন আৰম্ভ হ'ব। ঈশ্বৰে সেই বিশেষ সময়ৰ কাৰণে মোচি, হাৰুণ আৰু ইছৰাইলৰ লোকবিলাকক প্ৰস্তুত কৰি আনিছে।
আনকি ফৰোন ৰজাকো সাজু কৰি আনিছে। মুচি ফৰোন ৰজাৰ আগত থিয় হ'ব, কিন্তু কথা ক'ব হাৰুনে। মুচি বাৰু খুনা আছিল নেকি? নে তেওঁৰ ভয়তে কথা নোলাইছিল? নে তেওঁৰ বাক শক্তিৰ কিবা দুৰ্বলতা আছিল? আমি ভাবোঁ যে মুচিৰ সমস্যাটো শাৰীৰিক নাছিল, সমস্যাটো আছিল মানসিক। 40 বছৰ কাল অৰণ্যত কটোৱাৰ পাছত মুচিয়ে নিজকে অনুপযুক্ত বুলি ভাবিব ধৰিছিল আৰু মনতো ভয় সোমাইছিল। অৱশ্যে ঈশ্বৰে এই কথাটো অতি স্পষ্ট কৰি জনাই দিব খুজিছিল যে ইছৰাইলীয় লোকবিলাক উদ্ধাৰ কৰিব আচলতে তেওঁহে, মুচিয়ে নহয়। মুচি তেওঁৰ হাতৰ এটা আহিলা মাত্ৰ। এইখিনিতে আমি এটা কথা উল্লেখ কৰিব খুজিছোঁ। আজি বহুতো লোকৰ জীৱনত আৰু বহুতো মণ্ডলীত ঈশ্বৰে কাম কৰিবলৈ অসুবিধা পোৱাৰ এইটো এটা ঘাই কাৰণ। সদায় কিছুমান মানুহে বা কিছুমান অনুষ্ঠানে নিজে কৃতিত্ব দাবী কৰিব খোজে। যেতিয়া আমি নিজকে কৃতিত্ব দাবী কৰোঁ, তেতিয়া ঈশ্বৰৰ শক্তিশালী বাহু প্ৰকাশ নাপায়। ঈশ্বৰে মানুহৰ সহায় ল'ব নালাগে আৰু তেওঁ মাংসিকতাক ব্যৱহাৰ নকৰেও। মানুহত যে একো উত্তমতা নাই, এই কথাটো বহুতো মানুহে গ্ৰহণ কৰি ল'বলৈ টান পায়। কাৰণ তেনে মানুহে মানুহৰ নিজস্ব প্ৰতিভা, নিজস্ব ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ভাল পায়, বিশেষকৈ জৰুৰীকালীন পৰিস্থিতিত। কিন্তু ঈশ্বৰে আমাৰ মানসিকতা নিবিচাৰে। আমাৰ মানসিকতা তেওঁ ব্যৱহাৰ কৰিব নোৱাৰে আৰু ব্যৱহাৰ কৰিবও নোখোজে। ঈশ্বৰে মানসিকতা আঁতৰ কৰি ৰাখিছিল আৰু হাৰুনেই মুচিৰ হৈ কথা কৈছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। যাত্ৰা পুস্তক 7 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু লগত যদি বাইবেল নাই আমি পাঠ কৰি দিলে অনুগ্ৰহ কৰি মন দি শুনিব। 7 নম্বৰ অধ্যায়ৰ প্ৰথম পদ এনেদৰে লিখা আছে, তেতিয়া জিহুৱাই মুচিক ক'লে, চোৱা, মই ফৰোনৰ আগত তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ, আৰু তোমাৰ ককায়েৰা হাৰুণ তোমাৰ ভাৱবাদী হ'ব। ইয়াতে আমি ভাৱবাদীৰ এটা সুন্দৰ সূত্ৰ পাওঁ। ভাৱবাদী মানে যিজনে ঈশ্বৰৰ মুখপাত্ৰ হিচাপে মানুহৰ আগত কথা কয়। মুচি ফৰোন ৰজাৰ কাৰণে এজন দেৱতাৰ নিচিনা হ'ব, ঈশ্বৰৰ নিচিনা হ'ব। হাৰুণে ফৰোন ৰজাৰ আগত মুচিৰ হৈ কথা ক'ব। গতিকে হাৰুণ হ'ব এজন ভাৱবাদীৰ নিচিনা। ভাৱবাদীয়ে ঈশ্বৰৰ হৈ কথা কয়, ঈশ্বৰৰ বাৰ্তা মানুহলৈ কঢ়িয়াই আনে। ভাৱবাদী আচলতে পুৰোহিতৰ বিপৰীত। পুৰোহিতে মানুহৰ হৈ ঈশ্বৰৰ আগত কথা কয়। ভাৱবাদী আহে ঈশ্বৰৰ পৰা মানুহলৈ আৰু পুৰোহিত যায় মানুহৰ পৰা ঈশ্বৰলৈ। পুৰোহিতে ঈশ্বৰৰ হৈ কথা ক'ব নালাগে আৰু ভাৱবাদীয়ে মানুহৰ হৈ কথা ক'ব নালাগে। ভাৱবাদীয়ে মানুহক প্ৰতিনিধিত্ব কৰিব নালাগে, তেওঁ ঈশ্বৰকহে প্ৰতিনিধিত্ব কৰে। হাৰুণে মুচিক প্ৰতিনিধিত্ব কৰিব লাগিছিল মানুহৰ আগত, আৰু মুচিয়ে প্ৰতিনিধিত্ব কৰিব লাগিছিল ঈশ্বৰক মানুহৰ আগত আৰু ফৰোন ৰজাৰ আগত। 2 আৰু 3 নম্বৰ পদ দুটা পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, মই তোমাক যি যি আজ্ঞা দিওঁ সেই সকলোকে তুমি ক'বা। তাতে ফৰোনে ইছৰাইলৰ সন্তানবিলাকক নিজ দেশৰ পৰা যাবৰ নিমিত্তে এৰি দিবলৈ তোমাৰ ককায়েৰা হাৰুণে তেওঁক ক'ব। কিন্তু মই হ'লে ফৰোনৰ মন কঠিন কৰিম আৰু মিছৰ দেশত মোৰ চিন আৰু অদ্ভুত লক্ষণ অধিক ৰূপে প্ৰকাশ কৰিম। ফৰোন ৰজাৰ মন কঠিন কৰা হৈছিল। ঈশ্বৰে ফৰোন ৰজাৰ অন্তৰ কঠিন কৰিছিল নেকি? কৰিছিল, কিন্তু এনেধৰণে। যদি ফৰোন অতি কোমল অন্তৰৰ মানুহ হ'লহেঁতেন, ঈশ্বৰলৈ ঘূৰিবলৈ ইচ্ছা কৰা আৰু মুচিয়ে ইছৰাইলৰ লোকবিলাকক উদ্ধাৰ কৰিবলৈ ওলোৱা কাৰণে আনন্দ পোৱা লোক যদি হ'লহেঁতেন, যদি তেওঁ ইছৰাইলৰ লোকবিলাকক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ ইচ্ছা কৰা লোক হ'লহেঁতেন, তেনেহ'লে ঈশ্বৰে ফৰোন ৰজাৰ হৃদয় কঠিন কৰা হ'লে খুব বেয়া কথা হ'লহেঁতেন। কিন্তু আচলতে জানো কথাটো তেনেকুৱা আছিল? নিশ্চয় নহয়। আচলতে কঠিন কৰা মানে ৰছীৰে পকাই চেপি দিয়া, তেনেকুৱা পকোৱা ধৰণৰ ভাৱ এটা প্ৰকাশ পাইছে। কুঁহিয়াৰ চেপিলে যেনেকৈ ৰস ওলায়, তেনেকৈ ফৰোন ৰজাৰ অন্তৰ চেপি চেপি ঈশ্বৰে ফৰোন ৰজাৰ অন্তৰত কি আছে সেইটো উলিয়াই দিব খুজিছিল।
অৰ্থাৎ ফৰোন ৰজাই যি কৰিবলৈ মনতে ভাবি আছিল তাকে কৰিবলৈ ঈশ্বৰে জোৰ কৰিছিল বুলি আমি ক'ব পাৰোঁ। বহুতো সামাজিক নেতাই চলাহী কথাৰে মানুহক ভুলাই থাকে। আচলতে তেওঁলোকৰ অন্তৰত বেলেগ কথা থাকে, কিন্তু মুখত বেলেগ কথা কয়। ফৰোন ৰজাই আচলতে ইছৰাইলৰ লোকবিলাকক এৰি দিবলৈ কেতিয়াও ইচ্ছা কৰা নাছিল, কিন্তু নিজকে ভাল প্ৰজাৰ হিত চিন্তা কৰা শাসনকৰ্তা বুলি দেখুৱাই থাকিব খুজিছিল। তেওঁ নিজকে উদাৰ মানুহ যেন দেখুৱাই আছিল, কিন্তু ইছৰাইলৰ লোকবিলাকৰ ক্ষেত্ৰত আচলতে তেওঁ আছিল কঠিন মনা। কিন্তু ঈশ্বৰে ফৰোন ৰজাৰ আচল স্বৰূপটো প্ৰকাশ কৰি দিব বিচাৰিছিল। এজন ঠিকাদাৰে কৈছিল যে তেওঁ আন এজন মানুহক বিচাৰ সভালৈ লৈ যাব লগা হৈছিল। সেই মানুহজনে চুক্তিমতে কাম যাতে কৰে তাকে নিশ্চিত কৰিবলৈ সেই মানুহজনে নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য হৈছিল, যেতিয়া আইনে তেওঁক বাধ্য কৰিছিল। ঈশ্বৰেও আচলতে ফৰোন ৰজাৰ ক্ষেত্ৰত তাকেই কৰিছিল। ঈশ্বৰে ফৰোন ৰজাক যেন বিচাৰ সভালৈ লৈ গৈ কৈছে, তুমি তোমাৰ অন্তৰত কি আছে সেইটো প্ৰকাশ কৰি দিব লাগিব। তুমি মুখেৰে বেলেগ ক'বা, কিন্তু কামত বেলেগ কৰিবা সেইটো নহ'ব। প্ৰিয় শ্ৰোতা, এদিন যেতিয়া আমি সকলোৱে ঈশ্বৰৰ সন্মুখত থিয় দিব লাগিব, তেতিয়া ঈশ্বৰে আমাৰ ক্ষেত্ৰতো একেই কৰিব। আমি আচলতে কেনেকুৱা লোক সেইটো ঈশ্বৰে প্ৰকাশ কৰি দিব। কোনো লোক ঢাক কৰাৰ সুবিধা আমি আৰু নাপাম। এই কথাটো চিন্তা কৰিলে আমাৰ বাৰু অন্তৰত অলপ ভয় নালাগেনে? 4 আৰু 5 নম্বৰ পদ। তথাপি ফৰোনে তোমালোকৰ কথা নুশুনিব। তেতিয়া মই মিছৰৰ ওপৰত হাত দি মহাদণ্ডেৰে মিছৰ দেশৰ পৰা নিজ সৈন্যসমূহক নিজ প্ৰজা ইজৰাইলৰ সন্তানবিলাকক বাহিৰ কৰি আনিম। এইদৰে মই মিছৰৰ ওপৰলৈ নিজ হাত মেলি মিছৰ দেশৰ পৰা ইছৰাইলৰ সন্তানবিলাকক বাহিৰ কৰি আনিলে মই যে জিহুৱা তাক মিছৰীয়াহঁতে জানিব। অৰ্থাৎ ফৰোন ৰজাৰ নিজৰ পৰিচয় ওলাই পৰিব আৰু ইছৰাইলৰ প্ৰভু ঈশ্বৰ জিহুৱা প্ৰকাশিত হ'ব তেওঁৰ নিজস্ব ক্ষমতাৰে। মিছৰীয়াবিলাকেও সেই কথা জানিব। ইছৰাইলীয় লোকবিলাকেও নিশ্চিত হ'ব পাৰিব যে হাৰুণ আৰু মুচিৰ কথা সঁচা। সেয়া ঈশ্বৰৰ পৰা অহা কথা বুলি তেওঁলোকে বুজি পাব পাৰিব। 6 আৰু 7 নম্বৰ পদ। পাছে মুচি আৰু হাৰুণে সেইদৰে কৰিলে। জিহুৱাই আজ্ঞা কৰাৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে। আৰু তেওঁলোকে ফৰোনক কথা কোৱা কালত মুচিৰ 80 বছৰ আৰু হাৰুণৰ 83 বছৰ হৈছিল। অৰ্থাৎ হাৰুণ মুচিতকৈ 3 বছৰ ডাঙৰ আছিল। 8 আৰু 9 নম্বৰ পদ। পাছে জিহুৱাই মুচি আৰু হাৰুণক ক'লে, বোলে যেতিয়া ফৰোনে তোমালোকক ক'ব তোমালোকে কোনো অদ্ভুত লক্ষণ দেখুওৱা, তেতিয়া তুমি হাৰুণক ক'বা যে তোমাৰ লাখুটি সাপ হ'বৰ নিমিত্তে তাক ফৰোনৰ সন্মুখত পেলোৱা। ফৰোনে মুচি আৰু হাৰুণক সুধিব, তোমালোকৰ কৰ্তৃত্ব কি? তোমালোকে মোৰ পৰা এই দাবী কৰিছা, কিন্তু মই তোমালোকৰ দাবী কিয় মানিব লাগে? হাৰুণৰ লাখুটিডালেই হ'ব সেই কৰ্তৃত্বৰ চিনাকি। 10 নম্বৰ পদ। তেতিয়া হাৰুণে ফৰোনৰ ওচৰলৈ সোমাই গৈ জিহুৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰুণে নিজ লাখুটি ফৰোন আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ আগত পেলাই দিলে, তাতে সেয়ে সাপ হ'ল। ইয়াত যে সাপৰ কথা কোৱা হৈছে সেই বিষয়ে নানাজনে সমালোচনা কৰে, কাৰণ মিছৰৰ সাপৰ বিষয়ে ইতিহাসত আমি বিশেষ কথা নাপাওঁ। আচলতে কিছুমান পণ্ডিতে ক'ব খোজে যে ইয়াত আচলতে সাপ নহয়, ঘঁৰিয়ালৰ কথা কোৱা হৈছে। মুচিৰ দিনত নীল নদী আৰু দেশখনৰ বিভিন্ন জলাশয়ত এনে জীৱ পোৱা গৈছিল। সেই লাখুটিডাল এটা ঘঁৰিয়ালত ৰূপান্তৰিত হৈছিল বুলি পণ্ডিতসকলে ক'ব খোজে। মিছৰ দেশৰ ওপৰলৈ ঈশ্বৰৰ যি অভিশাপবোৰ নামি আহিছিল, সেইবোৰ অধ্যয়ন কৰি চালে আমি দেখোঁ যে ঈশ্বৰে জীৱবিদ্যাৰ যেন সকলো দিশতে হস্তক্ষেপ কৰিছে। অৰ্থাৎ মিছৰৰ দেৱ দেৱীবোৰ আছিল জন্তু, চৰাই নাইবা পোক পতংগ আদিৰ আকৃতিৰ। মিছৰীয়াসকলে সকলো বস্তুৰেই প্ৰতীক ব্যৱহাৰ কৰিছিল। তেওঁলোকে বিমূৰ্ত ধাৰণা এটা লৈ মূৰ্ত ৰূপ দিছিল, কোনো প্ৰতিমাৰ আকৃতিৰে। তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ বিভিন্ন আকাৰৰ দেৱ দেৱী আছিল, আৰু সেই দেৱ দেৱীবোৰে জীৱনৰ সকলো দিশ আৰু অৱস্থাৰ প্ৰতিনিধিত্ব কৰিছিল। তেওঁলোকে একো বিষয়েই এৰা নাছিল। তেওঁলোকৰ মাজত বহু দেৱ দেৱীৰ পূজা উপাসনা চলিছিল, যদিও তেওঁলোকে এজনা মহান সৃষ্টিকৰ্তা আছে বুলি বিশ্বাস কৰিছিল। কিন্তু জীৱনৰ বিভিন্ন দিশৰ চোৱা চিতা কৰিবলৈ আন আন দেৱ দেৱীৰ
প্ৰয়োজন থকা বুলি ভাবি লৈ তেওঁলোকে বিভিন্ন দেৱ দেৱীৰ সেৱা উপাসনা কৰিছিল। গতিকে ঈশ্বৰে তেওঁলোকক অসংখ্য আত্মা, ভূত, প্ৰেত আদিৰ কবলত পৰিবলৈ এৰি দিছিল আৰু তেওঁলোক ক'ব নোৱাৰাকৈয়ে সেইবোৰৰ বশ হৈছিল। পাচনি পৌল আথিনি নগৰলৈ যাওঁতেও এনেকুৱা অৱস্থা এটাই তাত দেখিবলৈ পাইছিল। তাত তেওঁ এটা বেদী দেখিলে য'ত লিখা আছিল অবিদিত ঈশ্বৰলৈ বুলি। মানুহে যেতিয়া ইমানবোৰ বিভিন্ন দেৱ দেৱীৰ উপাসনা কৰে তেতিয়া প্ৰকৃত ঈশ্বৰৰ কথা জানিব নোৱাৰে। সেইবাবেই প্ৰকৃত জীৱন্ত ঈশ্বৰ মিছৰৰ দেৱ দেৱীবোৰক প্ৰত্যাহ্বান জনাই নিজৰ প্ৰকৃত পৰিচয় সকলোৰে আগত দাঙি ধৰিবলৈ সাজু হৈছিল। ইয়াত সৰ্প বা সাপ বুলি আচলতে অনুবাদ কৰা হৈছে মূল ইব্ৰী শব্দ টেন্নিনৰ পৰা, কিন্তু বাইবেলৰ আন কোনো ঠাইত এই টেন্নিন শব্দটো সৰ্প বুলি অনুবাদ কৰা হোৱা নাই। যিচয়া আৰু জিহিচকেল পুস্তকত ইয়াক সৰ্প অৰ্থ কৰা নাই। ভয়ানক দৈত্যৰ নিচিনা অৰ্থ এটাহে কৰা হৈছে। এই শব্দটোৰ অৰ্থ আচলতে শয়তানৰ সৈতে জড়িত, সেইকাৰণে বোধ কৰোঁ সাপ বুলি অনুবাদ কৰা হ'ল। কিন্তু যি কি নহ'লেও আমি জানো যে মিছৰীয়াবিলাকে ঘৰিয়াল উপাসনা কৰিছিল। ই মিছৰৰ ধৰ্ম ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল। সেবাক আছিল এটা মন্দ দেৱতা আৰু সেই সেবাক দেৱতাৰ মূৰটো আছিল ঘৰিয়ালৰ নিচিনা। সূৰ্যৰ সৈতে জড়িত সকলো দেৱতাৰ শত্ৰু আপেপি দেখাত ঘৰিয়ালৰ নিচিনা আছিল। মুঠতে ঘৰিয়াল আছিল মিছৰৰ ধৰ্মীয় চিন্তাত সদায় প্ৰাধান্য পোৱা এটা বস্তু। গতিকে ঈশ্বৰে প্ৰথমতেই সেইপিনে হাত দিছে। হাৰুণৰ লাখুটিডাল সলনি হৈ ঘৰিয়াল বা সাপৰ নিচিনা হৈ পৰিছিল। 11 নম্বৰ পদ। তেতিয়া ফৰৌনে বিদ্বান আৰু মায়াবীবিলাকক মতাই আনিলে। তাতে সেই মিছৰীয়া শাস্ত্ৰজ্ঞবিলাকেও নিজ নিজ মায়া কৰ্মেৰে সেইদৰেই কৰিলে। মিছৰৰ যাদুকৰবিলাকেও হাৰুণৰ লাখুটিৰ নিচিনাকৈ আচৰিত কাৰ্য কৰিলে। আৰু এই বিষয়ে পাচনি পৌলেও পাছত নতুন নিয়মত উল্লেখ কৰা আমি দেখিবলৈ পাইছোঁ। এই যাদুকৰসকলে ঈশ্বৰৰ সৈতে সমুখ সংঘৰ্ষ কৰাৰ নিচিনা হৈছিল। এতিয়া 12 আৰু 13 নম্বৰ এই পদ দুটা পাঠ কৰি দিছোঁ। কিয়নো সিহঁতৰ প্ৰতিজনে নিজ নিজ লাখুটি পেলাই দিলত সেইবোৰো সাপ হ'ল, কিন্তু হাৰুণৰ লাখুটিয়ে সিহঁতৰ লাখুটিবোৰ গিলি পেলালে। আৰু জিহুৱাই কোৱাৰ দৰেই ফৰৌনৰ মন কঠিন হলত তেওঁ তেওঁলোকৰ কথা নুশুনিলে। হাৰুণৰ লাখুটিডালে মিছৰৰ যাদুকৰসকলে তৈয়াৰ কৰা সৰ্প গিলি থলে। সেইটো দেখি ফৰৌন ৰজাৰ মন সলনি হ'ব লাগিছিল, কিন্তু নহ'ল। 14 পৰা 19 নম্বৰ পদ। পাছে জিহুৱাই মোচিক ক'লে, ফৰৌনৰ মন গধুৰ হৈছে, তেওঁ লোকবিলাকক এৰি দিবলৈ মান্তি নহয়। তুমি ৰাতিপুৱাতে ফৰৌনৰ ওচৰলৈ যাবা। চোৱা, তেওঁ পানীৰ ওচৰলৈ যাব। তাতে তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ কাষৰত থিয় হৈ থাকিবাগৈ। আৰু যি লাখুটি সাপ হৈছিল তাকো তোমাৰ হাতত ল'বা। আৰু তুমি তেওঁক ক'বা, ইব্ৰিয়াবিলাকৰ ঈশ্বৰ জিহুৱাই আপোনাৰ ওচৰলৈ মোক কৈ পঠাইছে বোলে, অৰণ্যত মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ প্ৰজাবিলাকক এৰি দিয়া। কিন্তু চোৱা, তুমি এতিয়ালৈকে শুনা নাই। জিহুৱাই এইদৰে কৈছে, মই যে জিহুৱা তাক তুমি ইয়াৰ দ্বাৰাই জানিবা। চোৱা, মই নিজ হাতত থকা এই লাখুটিৰে নদীৰ পানীত প্ৰহাৰ কৰিম, যাতে সেয়ে তেজ হৈ যাব। আৰু নদীত থকা মাছবোৰ মৰিব আৰু নদী দুৰ্গন্ধময় হ'ব, যাতে মিছৰীয়াবিলাকে নদীৰ পানী খাবলৈ ঘিণ কৰিব। পাছে জিহুৱাই মোচিক ক'লে, হাৰুণক এই কথা কোৱা, তুমি নিজ লাখুটি লৈ মিছৰ দেশৰ পানীবোৰৰ ওপৰলৈ, তাৰ নদী, খাল, বিল আৰু আন আন জলাশয়ৰ ওপৰলৈ তোমাৰ হাত মেলা, তাতে সেই সকলোবোৰৰ পানী তেজ হ'ব। এইদৰে গোটেই মিছৰ দেশত কাঠৰ আৰু শিলৰ পাত্ৰটো তেজ হ'ব। নীল নদী মিছৰীয়াবোৰৰ কাৰণে অতি পবিত্ৰ নদী। সেই নদী তেজ কৰি দিয়া হ'ল। মিছৰীয়াবিলাকে নীল নদী বুজাইছিল হাপি নামৰ এগৰাকী শকত দেৱীৰে, অৰ্থাৎ উৰ্বৰতা আৰু সুস্বাস্থ্যৰ প্ৰতীক। অৰ্থাৎ নীল নদীখন আছিল মিছৰীয়া লোকসকলৰ কাৰণে জীৱনৰ উৎসৰ নিচিনা। কিন্তু এতিয়া সেই নদীখন
ঈশ্বৰে তেজত পৰিণত কৰি মৃত্যুৰ আধাৰ কৰি পেলালে। যিখন নদী আগতে তেওঁলোকৰ বাবে আশীৰ্বাদ স্বৰূপ আছিল, ঈশ্বৰে অভিশাপ স্বৰূপ কৰি পেলালে। এয়া আছিল ঈশ্বৰৰ পৰা অহা অভিশাপ। এতিয়া 22 নম্বৰ পদৰ পৰা আমি 25 নম্বৰ পদলৈকে পঢ়ি দিম। তেতিয়া মিছৰীয়া শাস্ত্ৰজ্ঞবিলাকেও নিজ নিজ মায়া কৰ্মেৰে সেইদৰেই কৰিলে। তাতে জিহুৱাই কোৱাৰ দৰে ফৰৌনৰ মন কঠিন হলত তেওঁবিলাকৰ কথা নুশুনিলে। পাছে ফৰৌনে ইয়াতো মন নিদি নিজ ঘৰলৈ উলটি গ'ল। আৰু সকলো মিছৰীয়াবিলাকে নদীৰ পানী খাব নোৱাৰাত খোৱা পানী পাবৰ আশাৰে সিহঁত সকলোৱে নদীৰ ইফালে সিফালে গাঁত খান্দিলে। পাছে জিহুৱাই নদী প্ৰহাৰ কৰাৰ পৰা 7 দিন পূৰ হ'ল। এই বিশেষ উপদ্ৰৱটো 7 দিন ধৰি আছিল। এই বিশেষ উপদ্ৰৱটো ঈশ্বৰৰ পৰা অহা বুলি ফৰৌন ৰজা পতিয়ন যোৱা নাছিল, কাৰণ তেওঁৰ যাদুকৰবিলাকেও একেধৰণৰ আচৰিত কাম কৰি দেখুৱাইছিল। এই কথাটো অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে এই কামটো নিশ্চয় শয়তানৰ শক্তিৰে কৰিছিল। কিন্তু তেওঁলোকে সেই তেজ আকৌ পানীলৈ ৰূপান্তৰিত কৰিব পৰা নাছিল। প্ৰিয় শ্ৰোতা, শয়তানৰ শক্তি আছে, সেই কথা আমি জানো। শয়তানে বহুতো আচৰিত কাম কৰি দেখুৱাব পাৰে। সেইবাবে কিবা আচৰিত কাম দেখিলেই, কিবা অলৌকিক ঘটনা দেখিলেই আমি সেয়া ঈশ্বৰৰ কাম বুলি ধৰি ল'ব নালাগে। কিন্তু শয়তান ঈশ্বৰৰ সমকক্ষ হ'ব নোৱাৰে। ঈশ্বৰৰ শক্তি, ক্ষমতা সীমাহীন। সেই সৰ্বশক্তিমান মহান ঈশ্বৰক আপুনি চিনি পায়নে? সেই ঈশ্বৰক আপুনি নিজৰ পিতৃ বুলি মাতিব পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মুচি আৰু হাৰুণৰ যোগেৰে সম্পন্ন হোৱা অলৌকিক কাৰ্য মিছৰৰ যাদুকৰবিলাকেও কৰি দেখুৱাইছিল। ফৰৌনে মুচিৰ লগত ঈশ্বৰ থকা বুলি মানি ল'বলৈ অস্বীকাৰ কৰিছিল। তাৰ পাছত ঈশ্বৰে মিছৰ দেশৰ ওপৰলৈ প্ৰথমটো উপদ্ৰৱ নমাই আনিছিল। নীল নদীৰ পানী তেওঁ তেজত পৰিণত কৰে আৰু 7 দিনলৈকে তেনে কৰি ৰাখে। কিন্তু মিছৰৰ যাদুকৰবিলাকেও তেনেকুৱা কৰি দেখুৱাইছিল। ফৰৌনৰ মন কঠিন হৈয়ে থাকিল। মুচিৰ কথামতে ইছৰাইলীয়া লোকবিলাকক যাবলৈ দিবলৈ ফৰৌন ৰজা অমান্তি হ'ল। শয়তানেও অতি আচৰিত চিন দেখুৱাব পাৰে বুলি বাইবেলে আমাক শিকায়। সেয়েহে কেৱল চিনৰ ওপৰত ভৰসা কৰি থাকিলে মানুহ প্ৰবঞ্চিত হ'ব পাৰে বুলি আমি সহজে বুজি পাওঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মৌনত কৰোঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ। তোমাৰ বাক্য আলোচনা কৰিবলৈ এই বিশেষ সময় তুমি আমাক দান কৰাৰ বাবে। এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি থকা, নিয়মিতভাৱে চাই থকা প্ৰতিজন দৰ্শক শ্ৰোতাৰ ওপৰত তোমাৰ আশীৰ্বাদ বাহুল্যৰূপে থাকিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ যি যি প্ৰয়োজন, সেই সকলো প্ৰয়োজন তুমি পূৰণ কৰি থাকিবা আৰু তোমাৰ উপস্থিতি তেওঁলোকৰ জীৱনত অনুভৱ কৰি থাকিবলৈ দিবা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। যিছু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। যিছু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো।
যিছু তুমিয়েই মোৰ সকলো তোমাতে জীৱন লভিলো হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলো সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো জীৱনৰ দুখ যাতনাবোৰ প্ৰতিদিনে বহন কৰা মোৰ অসহনীয় বুজাবোৰ সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকো যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো আৰু একো নিবিচাৰো প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃত কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908125 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আপুনি আমালৈ পত্ৰ লিখিব পাৰে তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ